নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালে। বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইফালে ৰাতিপুৱাই বাবু আৰু মই ওলালোঁ এঠাইলৈ যাম বুলি। আৰু এইফালে ওলাই দিছোঁ আমাৰ ধুনু এটাক। কি তুমি নাযাওঁ নেকি? তাত টোপনিও ধৰিছে আৰু সি এতিয়া নাযাওঁ কৰি আছে। যাবতো লাগবই, হয়নে নহয়? আৰু এতিয়া প্ৰখৰ ৰ'দত আমি খোজকাঢ়ি গৈ আছোঁ। মোৰ লগত আৰু আমাৰ কাষৰে খুৰী এগৰাকী আৰু ভণ্টি এজনী আছে। ফাইনেলি আমি আহি পালোঁ আৰু আপোনালোকে হয়তো নিশ্চয় অনুমান কৰিবই পাৰিছে মই ক'লৈ আহিছোঁ। মই আমাৰ ওচৰৰে শিৱ মন্দিৰ এটালৈ আহিছোঁ। আৰু এইফালে পুখুৰীটো দেখিলেনে? এই পুখুৰীটো তাৰমানে কোনো দিনেই তাৰে পানী নুশুকায়, 12 মাহে পানী থাকে। আৰু এইটো মন্দিৰ যদিও আমাৰ ওচৰলৈ, মই বিয়া হোৱাৰ পৰাই আজি প্ৰথমবাৰ আহিছোঁ। গতিকে বহুত দিন অহাও নাছিলোঁ মন্দিৰলৈ, ভাবিলোঁ আজি যাওঁ। ওচৰৰে আমাৰ বহুত মানুহ আহিছে, সেইকাৰণে ময়ো আহিলোঁ। এই আমাৰ ভতিজীয়ে চাই আছে। আৰু এইফালে আমাৰ বাবুৱে দেখিছেনে খেলি আছে। গা ধুৱাই দিয়া ল'ৰাৰ একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে তাৰ। আৰু এইজনী টিকলিও আহিছে, দুয়ো একেলগে খেলি থাকে। চাকি ধূপ জ্বলাই সকলোৱে ইয়াত খন্তেক ৰৈছে। এতিয়া আমি প্ৰসাদ লৈ পিনে ঘৰলৈ যাম আৰু। মন্দিৰৰ পৰা আহি পালোঁ আৰু আহি থাকোঁতে ৰাস্তাতে মানে এটা চৰাইৰ পোৱালি পালোঁ। আৰু বেয়া লাগিল, যিহেতু দুপৰীয়া সময়, মাকো নাই লগত। ভাবিছোঁ মই লগত ৰাখোঁ। এই মেকুৰীৰ ভয়তে মানে মেকুৰী আছে, ভয়ো লাগে খাই পেলাই বুলি। আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কিহৰ পোৱালি। কিছুমানে কুলিৰ বুলিও কৈছে আৰু কুপ্তি চৰাই বুলিও কৈছে। গতিকে ইয়াক অলপমান পানী খুৱাওঁ আৰু ময়ো অলপমান পানী খাই লওঁ, বহুত পিয়াহ লাগিছে।